হাই গাইজ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি মই এটা নতুন প্ৰডাক্ট লৈ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে সকলোৱে মনোযোগেৰে ভিডিঅ'টো চাব। এইটো মই আজি এটা নতুন প্ৰডাক্ট লৈ আহিছোঁ। প্ৰডাক্টটোৰ নাম হৈছে চেল্ফি ষ্টিক। এইটো মই অলপ খুলি দেখুৱাইছোঁ। এইটো এটা হৈছে মোবাইল ষ্টেণ্ড ভিডিঅ' কৰা। ইয়াৰ লগত এটা চাৰ্জাৰ দিছে। ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় মই আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম। ইয়াক টানি থাকিলে দীঘল হৈ গৈ থাকে। এয়া দীঘল হৈ থাকে। ই প্ৰায় 5 ফুটমান হ'ব। আমাৰ মানুহটো যিমান ওখ সিমানটোৱে হ'ব, প্ৰায় অলপ। এইটো ইয়াত আপুনি এনেকৈ এডাল টানি ল'ব পাৰে। টানি লৈ এইটো আছে, ইয়াত এনেকৈ মোবাইলটো লৈ পেলাই এনেকৈ মোবাইল ল'ব পাৰে। মোবাইলটো এনেকৈ লগাই ল'ব পাৰে। এনেকৈ লগাই লৈ আপোনালোকে ভিডিঅ' কৰিব পাৰে, চেল্ফি ভিডিঅ' কৰিব পাৰে। এনেকৈ শ্বুটিং কৰি ল'ব পাৰে। এনেকৈ লৈ পেলাই আপুনি চেল্ফি উঠাব পাৰে, ফটো উঠাব পাৰে, চেল্ফি ভিডিঅ' কৰিব পাৰে। আকৌ এনেকৈ দীঘল কৰি লৈ পেলাই আপোনালোকে মোবাইলটো আকৌ হেৰি কৰিলে এনেকৈ এডাল দীঘল কৰি ল'ব পাৰে। ষ্টিকডাল দীঘল কৰি লৈ আপুনি মাটিত এনেকৈ বহুৱাই লৈ পেলাই ষ্টেণ্ড বনাই পেলাইও ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে আৰু ফটো ৰেকৰ্ডিং কৰিব পাৰে, ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে। মোবাইলটো ইয়াত আকৌ এনেকৈ লগাই ল'ব লাগে। এইটো অলপ স্প্ৰিং টাইপৰ হয়, ওপৰত টানি পেলাই হেৰি কৰিলে টাপা মাৰি ধৰি থাকে। ইয়াৰ লগত এটা ৰিম'টো আছে, ৰিম'ট ছিষ্টেম আছে। ইয়াৰ লগত ব্লুটুথ কানেক্ট কৰিব পাৰি। মোবাইলটোত ব্লুটুথ অন কৰি ৰিম'টটোৰ লগত কানেক্ট কৰিব পাৰি। কানেক্ট কৰি লৈ আঁতৰৰ পৰা ভিডিঅ' বা ফটো ৰেকৰ্ড কৰিব পাৰি। এইডাল চাওক, এইডাল এনেকুৱা হয়, দীঘল আছে, প্ৰায় 5 ফুটমান দীঘল আছে। চাওক এইডাল কিমান ধুনীয়া দেখিছে নহয়। ইয়াতে মানে ষ্টেণ্ডডালত এনেকৈ লৈ পেলাই ভিডিঅ' কৰিবৰ বাবে বহুত সুবিধা হয় আৰু এইডালৰ দ্বাৰা আপোনালোকে আঁতৰৰ পৰা চেল্ফি মাৰিবলৈ সুবিধা হয় আৰু ভিডিঅ' আদি কৰিবৰ বাবে বহুত সুবিধা হয়। আপোনালোকেও যদি ভাবে কিনি ল'ম বুলি কিনি ল'ব পাৰিব। দাম বেছি নহয়, মাত্ৰ 600 টকা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।